এয়া ধুনীয়াকৈ তিল পিঠা বনাই আছে চাব পাৰে কোমোৰাই দি মাংস ভাত খাই আছোঁ আপোনালোকেও খাই থাকক ভিডিঅ'টো যিহেতু আৰম্ভ কৰি দিলোঁ আৰু আজি যিহেতু মাঘ বিহু হয় আৰু মাঘ বিহু উপলক্ষে আজি আমি বহুতো ধৰণৰ ব্যৱস্থা কৰিছোঁ ৰাতি আজি যিহেতু আমি গাঁৱত নহয় চহৰত থাকোঁ আৰু গাঁৱত থাকিলে আজি ভেলাঘৰ সাজিলোঁ হয় কিন্তু আমি ভেলাঘৰ নাসাজোঁ কিন্তু কাপোৰ কানি ধুনীয়াকৈ ভেলাঘৰ নিচিনা কৰি পেলাই জুই খুৱাম আৰু নানান ৰকমৰ হাঁহি ধেমালি ফূৰ্তিও কৰিম আৰু নানান ৰকমৰ খানাও বনাম আৰু খানা যিহেতু আমি বনাই ভিডিঅ' দিয়ে থাকোঁ আৰু খানা বনাম আৰু দেখামো আৰু কেনেদৰে ৰাতিটো আমি বিহু পালন কৰিছোঁ সেইখিনি গোটেইখিনি জনাম আৰু তাৰ লগতে আজি মাঘ বিহুৰ বিষয়ে দুআষাৰ আমি ক'বলৈ চেষ্টা কৰি আছোঁ তেতিয়া ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ তেতিয়া বাবু কিবা ক'বা নেকি তুমি কোৱাচোন কোৱা বাবুৱে এইটোৱে কয় আৰু ময়ো কৈ আছোঁ প্লিজ ভিডিঅ'টো আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক পাৰিলে দুই এটা এজনক শ্বেয়াৰো কৰি দিব পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয় আৰু মাঘ বিহু সাধাৰণতে 3 দিনৰ কাৰণে পালন কৰা হয় পুহ মাহৰ সংক্ৰান্তিৰ দিনা উৰুকা আৰু সংক্ৰান্তিৰ দিনা দুমাহী আৰু মাঘৰ 1 তাৰিখে মাঘ বিহু পালন কৰা হয় এই মাঘ মাহত কৃষকৰ ভঁৰাল ধান মাহেদি ভৰি পৰাৰ লগতে আনন্দৰে এইবোৰ ভোগ কৰে কাৰণে এই বিহুক ভোগালী বিহু বুলিও কোৱা হয় আৰু ভোগালী বিহুৰ কেইদিনমান আগৰ পৰাই আমাৰ অসমবাসীসকলৰ ঘৰে ঘৰে লাড়ু পিঠা চিৰা দৈ আদি তৈয়াৰ কৰা হয় উৰুকাৰ ৰাতি সকলোৱে ভেলাঘৰ সাজি সমূহীয়াভাৱে ভোজ ভাত খায় উৰুকাৰ পিছদিনা অৰ্থাৎ সংক্ৰান্তিৰ দিনা সকলোৱে ৰাতিপুৱা সোনকালে উঠে আৰু সোনকালে উঠি প্ৰথমে ভেলাঘৰ জ্বলাই দিয়ে আৰু ভেলাঘৰ জ্বলাই সূৰ্যক প্ৰণাম কৰে তাৰপিছত গা ধুই উঠি ঘৰলৈ আহি সৰুসকলে ডাঙৰসকলক ভৰিত ধৰি সেৱা কৰে আৰু সমাজখনৰ উন্নতিৰ কাৰণে আৰু ঘৰখনৰ উন্নতি আৰু উন্নতিৰ কাৰণে সকলোৱে মন্দিৰ বা নামঘৰত গৈ আশীৰ্বাদ গ্ৰহণ কৰে আৰু ভোগালী বিহুৰ লগত সংগতি ৰাখি গাঁৱত বহুত ধৰণৰ খেল ধেমালিবিলাকো আয়োজন কৰা হয় তাৰে কিছুমান খেলৰ মাজত হ'ল যেনেকৈ ম'হৰ যুঁজ পাতে বুলবুলি চৰাইৰ যুঁজ পাতে কুকুৰা যুঁজ পাতে ডিম ভঙা যুঁজবিলাক পাতে আৰু নানান ধৰণৰ হাঁহি ধেমালিৰ খুৰাক ল'বলৈ নানান ধৰণৰ হাঁহি ধেমালিৰ খেল কিছুমান আয়োজন কৰা হয় সেইবিলাক হয়তো আপোনালোকেও জানে আৰু এই ভোগালী বিহুৰ সময়তে আমাৰ অসমত 3খন বহুত ডাঙৰ মেলা আয়োজন কৰা হয় তাৰে ভিতৰত সবচে ডাঙৰ মেলা 3খনৰ ভিতৰত প্ৰথম মেলাখন হ'ল আমাৰ অসমৰ বিখ্যাত জোনবিল মেলা আৰু তাৰ পিছৰ 2 নম্বৰতে হ'ল মাঘী মেলা আৰু 3 নম্বৰতে হ'ল উৰুচ মেলা আৰু বিভিন্ন ধৰণৰ মেলা আয়োজন কৰা হয় এইখিনিয়ে আছিলে মাঘ বিহুৰ বিষয়ে দুআষাৰমান কথা ইয়াত হয়তো কিছুমান ভুলো হ'ব পাৰে মই জানাত ইয়াত কোনো ভুল নাই কিয় কাৰণে মই নিজে এজন অসমীয়া ল'ৰা হয় আৰু মই সৰুৰ পৰা এইখিনি দেখা পাই আহিছোঁ এইখিনি কথাকে আপোনালোকক চিম্পুলকৈ মই আজি মোৰ ভাষালৈ ক'লোঁ আৰু যদি ইয়াত কিবা ভুলো হৈ যায় ভুল হ'বও পাৰে নোহোৱা নহয় যদি ভুল হৈ যায় কমেণ্ট বক্সত কিন্তু জনাব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব বাবুৱে যেনেকৈ কৈছে ছাবস্ক্ৰাইব কৰি দিব আৰু ব'লক তেতিয়াহ'লে ৰাতি বিহুৰ পিঠা বনোৱা আৰু ভোজ ভাত বনোৱা সকলোৱে এটাকৈ ভিডিঅ'বিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ব'লক বৰ্তমান আহি গ'লোঁ ডাইৰেক্ট পিঠা বনোৱা জেগালৈ এয়া আমাৰ আজি পিঠা বনোৱা হৈ আছে এই চাব পাৰে এয়া হ'ল পিঠাগুড়ি আৰু এয়া গুড় এয়া তিল আৰু গুড় মিক্স আৰু এই তিল পিঠা বনোৱা হৈ আছে এয়া ধুনীয়াকৈ তিল পিঠা বনাই আছে চাব পাৰে আৰু এই তিল পিঠাবিলাক ধুনীয়াকৈ ৰাখিম আমি ইয়াতে আৰু আপোনালোককো নিমন্ত্ৰণ জনালোঁ আহিব বিহুত খাবলৈ আৰু এনেদৰে তিল পিঠা বনোৱা হৈ যোৱাৰ পিছতে আমি মাংস ভাত বনোৱা আৰম্ভ কৰিম ৰাতিৰ খানাৰ কাৰণে যি যোগাৰবিলাক কেনেকৈ হৈ থাকিব আপোনালোকক দেখাই থাকিম এটা এটাকৈ তেতিয়ালৈ ব'লক বাবুৱে বঢ়িয়া হৈছে 1 নম্বৰ বাবু এতিয়া আপোনালোকক দেখাম দুটা ডাঙৰ চুৰ এইয়া চাওকচোন কৰিব বুলি একদম ডাইৰেক্ট আনি লৈ আহিছে আৰু গমেই নাপায় মই যে খুজি আছোঁ কি কৰিছা তাৰ সিহঁতৰ গমেই নাই চাওকচোন বাপৰে বাপ কি কৰি আছে দাদা बिहू का खाना हो रहा है हाँ क्या क्या है क्या क्या दिया है हाँ बाप रे बाप और मछली मछली नहीं क्यों क्यों अच्छा बाबू वाह कैसा लग रहा है खाना बिहू का बढ़िया टेस्टी अच्छा तो दुनिया खा जानो मोजां मोजां एया पानी आহি গ'ল তোমালোকৰ দুইজনে তাতে খাবা দেই পানী
হ'বনে? আজি বিহুৰ প্ৰগ্ৰাম চলি থাকিব আমাৰ আৰু এতিয়া যিহেতু বাবু আৰু পৰি খানা খাই আছে অলপ পিছত ময়ো খানা খাম আমি সৰুৰে খানা খোৱা হ'ব তো এনেদৰে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে আৰু হেপী বিহু হেপী বিহু A few moments later. হাঁহে মাহে কুকুৰাই কোমোৰাই দি মাংস ভাত খাই আছোঁ আপোনালোকেও খাই থাকক